Hi friends, আমি এতিয়া গৈ আছোঁ পথাৰলৈ। আমি বৰ্তমান পিছাগৰ বেহাৰখিনিত আছোঁ। আৰু ঘৰ বনাই আছে সেইটো দেখাইছোঁ। সম্পূৰ্ণ হোৱা নাই আৰু তথাপিও অকণমান হৈছে। কি কয় এইটো প্ৰিণ্টটো কথা ন? প্ৰিণ্টটো কথা ঘৰ বনাইছে বৰ্তমান মাটি উঠাইছে প্ৰিণ্টটো কাটিলে সেইখিনি আমাৰ খেতি পথাৰ এইখিনি আলু ধুনীয়া দেখা যায় আৰু ঘৰ লগাইছে ধুনীয়া লাগিব লাগে আৰু বিশেষকৈ মই এনেকুৱা বস্তু বনাই নিজৰ চাটো এইবাৰ যাম এইখিনি কাৰ মই নাজানো ববিতা বাই ববিতা বাই ইমান ধুনীয়া সিহঁতে ফটো উঠিম অকণমান পিছত ধুনীয়াকৈ ইমান ধুনীয়াকৈ মোৰ মানে এনেকুৱা বস্তু দিছে এনেকুৱাকৈ ফটো উঠিব মন যে DSLR লৈ আহোঁ কি ধুনীয়া একদম ৰেড কালাৰৰ মেখেলাটো পিন্ধি কিনে ফটো উঠিব মন কি ধুনীয়া হৈছে চাই থাকক আপোনালোকে আৰু বহুত কিবা কিবি দেখাই আছোঁ দেখিম আৰু দেখাম আৰু বাৰু আপোনালোকক মই দেখাবলৈ নহ'ল মানে মোক জেঠাই ঘৰত গাহৰি খাব দিছিলে দেখাবলৈ নহ'ল ইমান ধুনীয়া পৰিৱেশ এইখিনি চাব কেতিয়া পাম ভাবি আছিলোঁ ছোৱালী ফাইনেলি দেখি পালোঁ বেলেগৰ দেখিলেও মানে ইমান হেৰি নিজৰ নালাগে মানে নিজৰ কিবা ইমান ধুনীয়া বেহাৰ She calls me day and night. I'm sorry, girl, you just don't make me feel right. I never meant to make you cry. You were right. You're not gonna put up a fight. Every time you wake up feeling worse, and when you check the time, it's never what it feels like. Just throw me a dime. Everything was good and you would feel alive. Everything was good and you would feel alive. Everything was good then you would feel alive. If everything was good then you would feel alive. Bye bye.